অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী বিহুটি নেপাতি কেনেকৈ থাকোঁ। সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিছোঁ। এয়া গৰু বিহুৰ দিনাখন ৰাতিপুৱাই অকণমান সাজি কাচি ওচৰৰে ফিল্ডখনলৈ আহিলোঁ। তাৰপিছতে তাৰ পৰা আমি গ'লোঁ ওচৰতে থকা ৰিফাইনাৰী টাউনশ্বিপলৈ। আহিয়ে দেখিলোঁ ইয়াত বিভিন্ন জনগোষ্ঠীয় নৃত্যসমূহৰ প্ৰদৰ্শন চলি আছিলে আৰু লগতে ইয়াতে হৈ আছিলে ৰঙালী মেলা আৰু এইখন বাকৰিতে আবেলিলৈ হ'ব মুকলি বিহু প্ৰতিযোগিতা। এনেদৰে আমি অকণ সময় ফুৰিলোঁ, লগতে ফটোজ উঠিলোঁ। গৰু বিহুৰ বিশেষ নিয়মবোৰ পালন কৰিব নোৱাৰিলোঁ যিহেতুকে ঘৰত গৰু নাই, কিন্তু ৰঙালী বুলি ক'লে এনেদৰে ৰঙীন হৈ সাজি কাচি অকণমান ওলাই আহিলে মনবোৰো ভাল লাগে। আৰু এনেদৰে অকণমান ফুৰি চাকি আমি ঘৰমুৱা হ'লোঁ। আবেলিলৈ আকৌ মুকলি বিহু চাবলৈ আহিম, আপোনালোকক দেখুৱাম। আৰু এয়া আমাৰ ওচৰতে হৈ থকা ফিল্ডখনত অকণমান সময় খেল ধেমালি চালোঁ। লগ পাম অন্য এটি ভিডিঅ'ত আৰু কমেণ্টত জনাবচোন মোক কেনেকুৱা লাগিছে। আজিলৈ